নমস্কাৰ সকলোকে আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু মানে কমেণ্টত দাদাজনে সুধি আছিলে সেইদিনাখন যিখন টাটা এচি দেখিছিলোঁ টাটা এচিখন আছে নেকি। আৰু টাটা এচিখন সেইখন বাৰু বিক্ৰী হৈ গ'ল, কিন্তু এইখন নতুনকৈ আহি সোমাইছে, গতিকে এইখন দেখাওঁ বুলি ভাবিলোঁ অকণমান। আৰু ইয়াত দেখিছেনে দুটা টেংকি আছে, এটা এইটো টেংকি আৰু এটা এইটো টেংকি। আৰু এই ভিডিঅ'টোৰ যোগেদি মানে মই আপোনালোকক কৈ দিম যে ইউৰিয়া প্লাছ ডিজেল দুটা বস্তুত বেনিফিটটো কি আছে, বা ইয়াৰ মানে কি বেনিফিট হয়, কি নহয়। আৰু বহুতে কৈ আছিলে যে ইউৰিয়া গাড়ী ল'ব নালাগে, কিহৰ কাৰণে ল'ব নালাগে, মই সেইটো কৈ আছোঁ। ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে ধুনীয়াকৈ চাই থাকক। আৰু বেক চাইডৰ ভিউটো হৈছে এইটো এনেকুৱা। আৰু গাড়ীখনৰ দাম আৰু মডেল কৈ আছোঁ মই, দেখিছেনে বহুত ধুনীয়া, একদম নিট এণ্ড ক্লিন হৈ আছে গাড়ীখন, বহুত ধুনীয়া হৈ আছে, চাওক গোটেই ডকুমেণ্টছ অ'কে আছে। আৰু গাড়ীখনৰ ভিউটো হৈছে এইটো এনেকুৱা, খুব ধুনীয়া হৈ আছে। মই ইণ্টেৰিয়ৰটো দেখাই দিম বাৰু আপোনালোকক। প্ৰথমে ফ্ৰণ্ট চাইডটোলৈ আহোঁ, ফ্ৰণ্ট চাইডটো চাই লওক এবাৰ, দেখিছেনে একদম ধুনীয়া হৈ আছে গাড়ীখন। আৰু এইখন S23 মানে তিনিচুকীয়া ৰেজিষ্ট্ৰেশ্যন হৈ আছে। আৰু লাগিলে ল'ব পাৰিব, টায়াৰ একদম গ্ৰিপ অ'কে আছে। আৰু এইটো গ্ৰিপটো ক'বই নালাগে, একদম ফাৰ্ষ্ট ক্লাছ নতুন টায়াৰ লাগি আছে। আৰু এইটো একদম ধুনীয়া হৈ আছে টায়াৰ। বাকী বেটেৰী এক চাইডৰ বেটেৰী লাগি আছে, দেখিছে আপোনালোকে গাড়ীখন কিমান ধুনীয়া হৈ আছে, নিট এণ্ড ক্লিন। আৰু বডিটো চাওক, বডিটো অলমষ্ট পূৰা অ'কে আছে, মানে কাম কৰিব লগা একো নাই গাড়ীখনত। সেইকাৰণে আপোনালোকক ভাবিলোঁ ধুনীয়াকৈ আপোনালোকক ভিডিঅ' এটা কৰি দেখাই দিওঁ গাড়ীখন। এতিয়া ইণ্টেৰিয়ৰটো দেখাই দিওঁ অকণমান। ইণ্টেৰিয়ৰটো এনেকুৱা ধৰণৰ, খুব ৰ'দ পৰি থকাৰ কাৰণে আপোনালোকে কেমেৰাটো অকণমান গণ্ডগোল দেখিব পাৰে, মানে একদম ধুনীয়া চাফা হৈ আছে গাড়ীখন। আৰু এইবিলাক চব চিল আছে, দৰ্জা চৰ্জা চব চিল আছে, বডি দৰ্জা চব চিল আছে। ইঞ্জিনত হাত দিয়া নাই এতিয়ালৈকে। আৰু গাড়ীখনৰ তলখন এনেকুৱা হৈ আছে, দেখিছে আপোনালোকে। চিট টিটবিলাক ধুনীয়া হৈ আছে, আৰু ৰুফ একদম অ'কে আছে। মানে গাড়ীখনত কাম একো নাই, গতিকে গাড়ীখন সকলোৱে ল'ব পাৰে। ভাবিলোঁ অকণমানি এটা সৰু ভিডিঅ' বনাই আপোনালোকক দি দিওঁ, যাতে আপোনালোকে গাড়ীখনৰ চাব পাৰে কিমান কিলোমিটাৰ চলিলে সেইটো দেখাই দিছোঁ। 48802 একদম জেনুইন কিলোমিটাৰ হয় এইটো, 48802। আৰু গাড়ীখন অলমষ্ট অ'কে, মানে ক'তো হাত দিয়া নাই গাড়ীখনত। বাকী এইবিলাক চব গোটেই চিল আছে, এইবিলাক চিল আছে, দেখিছে ইফালেও চিল আছে গোটেইখিনি। আৰু এতিয়া গাড়ীখনৰ মডেলটো কৈ দিছোঁ। মডেলটো হৈছে 2021 গাড়ী এখন, 2021। আৰু এইখনৰ প্ৰাইচটো আহিব 3,50,000 টকা। আমি আস্কিং ৰাখিছোঁ, কিবা এটা ডিছকাউণ্ট হৈ যাব। আৰু ফাইনেন্সতো ওলাই যাব গাড়ীখন। গাড়ীখন আছে RP মটৰ্ছ গোলাঘাট চেলেঙি। গোলাঘাট টু দেৰগাঁও ৰোড যিটো, তাত পুলিবৰতে আছে ডিলাৰটো, ইউজ কাৰ ডিলাৰ RP মটৰ্ছ। আপোনালোকে কণ্টেক্ট কৰিব আমাৰ লগত যোগাযোগ কৰিব। আপোনালোকক ধুনীয়াকৈ গাড়ীখন আমি ফাইনেন্সতো উলিয়াই দিবলৈ চেষ্টা কৰিম, বা কেছ হ'লেও কিনিব পাৰিব। কেছ হ'লে এক্সট্ৰা কিবা ডিছকাউণ্ট হৈ যাব, আৰু ফাইনেন্সলৈও ডিছকাউণ্ট হৈ যাব। আৰু মোৰ ভিডিঅ' চাই আহিলেও কিবা এটা ডিছকাউণ্ট আপোনালোকক কৰি দিয়া হ'ব। গতিকে আপোনালোকে কেনেকুৱা লাগিলে গাড়ীখন জনাব, যিহেতু টাটা এচি কথা সুধি আছিলে আপোনালোকে। আৰু ইউৰিয়া টেংকি কথাটো কৈ দিছোঁ মই আপোনালোকক। বহুতে কয় ইউৰিয়া টেংকি গাড়ী ল'ব নালাগে, কিন্তু ইউৰিয়া টেংকিটো মানে কি হয়, এইটো ইঞ্জিনৰ লগত কোনো কানেকশ্যন নাথাকে ইউৰিয়াটো। আৰু ইউৰিয়াটো আপোনালোকে যিমানটো খায় বুলি ভাবে সিমানটো নাখায় একচুৱেলি। ইউৰিয়া বা এডব্লু বুলি কয়, আৰু সেই এডব্লু বা ইউৰিয়াটো ইমান এটা নাখায় যিমানটো খায় বুলি আপোনালোকে তেলৰ নিচিনাকৈ খায় বুলি ভাবে, কিন্তু তেলৰ নিচিনাকৈ নাখায়। এইটো ইউৰিয়া টেংকি হয়। আৰু এইটো ছিষ্টেমটো এনেকুৱা, মানে ধৰি লওক পলিউশ্যনটো কম হ'বৰ কাৰণে ইউৰিয়া টেংকিটো দিয়া হয়। বাকী একো কথা নাথাকে, পলিউশ্যনটো কম হ'বৰ কাৰণে ইউৰিয়া টেংকিটো দিয়া হয়। মানে চাইলেঞ্চাৰৰ লগতহে ইয়াৰ কানেকশ্যন থাকে, মানে চেঞ্চৰ থাকে। আৰু কিমানটো আপুনি এক্সেলেটৰ দিলে কিমানকণ ইউৰিয়া খাব, সেইটো আপোনাৰ ওপৰতে ডিপেণ্ড কৰিব, বা গাড়ীখনৰ লোডৰ ওপৰত ডিপেণ্ড কৰিব। গতিকে ইউৰিয়াটো ইমান নাখায়, আৰু ইউৰিয়াটো ইঞ্জিনৰ লগত কোনো কানেকশ্যন নাথাকে, সেইটো আপোনালোকক মই কৈ দিছোঁ। আৰু বহুতে কয় ইউৰিয়া গাড়ী ল'ব নালাগে, কিন্তু ইউৰিয়াটো ব্যৱহাৰ কৰা হয় পলিউশ্যনটো কম হ'বৰ কাৰণে, বাকী একো নাই। তাত ইঞ্জিনৰ লগত কোনো কথা নাথাকে। আৰু তাত এটা চেঞ্চৰ থাকে, সেই চেঞ্চৰটোৱে মানে আপোনালোকক কিমানটো ইউৰিয়া খাব, কিমানটো এক্সেলেটৰ দিলে কিমানটো ধোঁৱা ওলালে কিমান ইউৰিয়া খাব, সেইটো চাইলেঞ্চাৰ মানে সেইটো হেৰিৰ লগতহে ক'ব, মানে চাইলেঞ্চাৰৰ লগতহে ক'ব। চাইলেঞ্চাৰডালে যিমানটো ধোঁৱা উলিয়াব সিমানটোহে ইউৰিয়া খাব, বাকী তেনেকৈ একো নাথাকে। মানে এইটো পলিউশ্যন কম হ'বৰ কাৰণে ভাৰত চৰকাৰে যিখিনি BS6 গাড়ী বনাইছিলে, BS6 গাড়ীবিলাকত এইটো আপডেট আনিছিলে, ইউৰিয়া প্লাছ ডিজেল। আৰু পেচেঞ্জাৰ গাড়ী এই বলেৰ'টো আছে ইউৰিয়া প্লাছ ডিজেল।
আৰু BS4খনত নাই, BS6খনত আছে। মানে BS6ৰ যিবিলাক গাড়ী তাত ইউৰিয়া প্লাছ ডিজেল থাকিবই লাগিব, মানে পলিউশ্যনটো কম হ'বৰ কাৰণে। বাকী একো কথা নাই, গতিকে আপোনালোকে বিশেষ চিন্তা কৰিবলগীয়া এইটো একো নাই। আৰু ইমানখিনি নাখায়, এবাৰ আপোনালোকে এইটো ফিল কৰি ল'লে বহুত দিন যাব, সেইটো কোনো অসুবিধা নাই। আৰু বহুতে ভাবে যে তেলৰ সমানে মানে ইউৰিয়াটো যদি খায় গাড়ীখনৰ মানে কিলোমিটাৰ কষ্টিংটো বহুত পৰি যাব, কিন্তু কিলোমিটাৰ কষ্টিংটো খুব বেছিও নপৰে। পেট্ৰল গাড়ী বা ডিজেল গাড়ীৰ কথা একেটাই। পেট্ৰল গাড়ীত পলিউশ্যনটো চবেই গম পায় যে কম হয়, আৰু সেইবাবে মানে ভাৰত চৰকাৰে কি কৰিছিলে, ডিজেল গাড়ীবিলাকতো পলিউশ্যন কম কৰিবৰ কাৰণে এই ইউৰিয়াটো লগত এড কৰি দিছিলে, যাতে ধোঁৱা যিটো ওলায় চাইলেঞ্চাৰ দি সেই ধোঁৱাৰ লগত ইউৰিয়াটো মিক্স হৈ ধোঁৱাটো মানে ৰিফাইন হৈ যায়। কথা সেইবিলাকেই। তো ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব আপোনালোকে, আৰু আশা কৰিছোঁ ভিডিঅ'টো ভাল পালে। গতিকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, আৰু সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে বেলেগেও পায়, আৰু ইউৰিয়াটো কি বস্তু সকলোৱে গম পায়। আৰু গাড়ীখন আমি খুব কম সময়ৰ ভিতৰত উলিয়াই দিবলৈ চেষ্টা কৰিম আপোনালোকক ফাইনেন্স কৰিলে। গতিকে আপোনালোকে আহক, এবাৰ কথা পাতি লওক। তো লগ পাম এটা নতুন ভিডিঅ'ৰ লগত। বাই বাই।